ভাই ইমান রোদ যাও না যাও আজি যাবে দে It's the motherfucking Eagle Double G. Snoop Dogg. It's the motherfucking Eagle Double G. Snoop Dogg. It's the motherfucking Eagle Double G. কালিকে টিউশন নাই তই তুই বেঙা তই কি বুঝবি মই গৰমৰ কাৰণে নাই এই চাৰি সুধিবি আকৌ যায় দু খোজ খাব যায় ৰৈছে তখন মই যাওঁ আজি বৰ গৰমে ফুল মোৰ দ্বাৰা থকা তাতে আকৌ আজি ইংলিছ আৰু কি বাহি কয় কিবা সুধিবা চাৰ বুলি কম এই মাজত কোনো ভাবে নাগে এ বেঙা ভাব এ বেঙা এই আৰু অলপ বেছি ইয়াৰ এ বেঙা তই দেওয়াই নেকি তাক নাকল পারেন দিয়ার বেশি আর কথা থৈ তোৰ কথা এ ৰ সদায় সদায় কাজিয়া কৰবা চাৰ্জি নাই সিটো হ'লে দেখা নাই চাৰক মাত ও স্যার A few moments later. আহোগে স্যার টাইম হ'ল আমাৰ বেশি আর কত পূর্বে এসি এই ডাক্তৰ ইঞ্জিনিয়াৰ দেওয়াই নাকি আমাৰ ছাৰ গম্ভীৰ হৈছে দিও এন্ট্ৰি কিন্তু বেলেগ দিছে দেই আহিছা তোমালোক সারছি বহা ৰ'বা আজি তোমালোকৰ ক্লাছটো ময়ে কৰিম তোমালোকৰ দেখা চাৰা অলপ প্ৰব্লেম হৈ থকা বাবে তোমালোকৰ ক্লাছটো মোকে কৰিব দিছে চ' আজি প্ৰথম যিহেতু তোমালোকৰ নামকেইটা জানি লওঁ সীমান্ত ভৰালী কোন মই স্যার জনী দাস নমস্কাৰ ছাৰ মই এজনী দাস মিন্ময় দাস নমস্কাৰ ছাৰ মই মিন্ময় দাস তোমাৰচোন ক্লাছ ইয়াতে বহুত দিন খতি আছে ইমান দিন কিয় নাছিলা কি হৈছিল ছাৰ জ্বৰ হৈ থকাৰ কাৰণে আহিব পৰা নাই মই এই ৰে বেটা তই ছাৰক কৈছে বেমাৰৰ কাৰণে আনাই আৰু মোক কৈছে তই গৰমৰ কাৰণে আনাই কি মানে এইগিলা বেঙা তই চুপ থাক নাই তই এইগিলানকে উলিয়াই ছাৰ কি হৈ আছে তোমালোকৰ মানে ছাৰ আপোনাৰ ছাৰ আপোনাৰ কিতাপ উলিওৱা তোমালোকে সেই কেতিয়াবা নাপাওঁ মানে বিচাৰি পাহৰা কিবাকে চ' আজি তোমালোকৰ ফাৰ্ষ্ট লেচনটো ডিছকাছ কৰিম চ' তোমালোকৰ প্ৰথম লেচনটো আছে এই লেটাৰটো গড বুজি পাইছানে তোমালোকে এই লেটাৰটো গড মানে হ'ল ভগৱানলৈ এখন চিঠি তোমালোকে পঢ়িব পাৰা নাই ইংলিছ ৰিডিং তুমি ষ্টাৰ্ট কৰাচোন তুমি পঢ়া এনে পঢ়া চালা টান পাওঁ মই চাৰে মোকে পালা থেত চালা নৰা মানে পঢ়া তুমি পঢ়া One of the ways to send money to someone is the post office. Have you ever sent or money in this way? Here what you have to do. Of these words, তুমি The house, the only one in the entire valley, set on the crest of Norube. Koba Noru teacher muli deji. তুমিও নোৱাৰা মানে Noru sir. বহা তো এতিয়া তোমালোকে পঢ়িব নোৱাৰিলাই মই এতিয়া তোমালোকক অসমীয়ালৈ ট্ৰান্সলেট কৰি দিম তাৰপিছত মই তোমালোকক এটা এটাকৈ প্ৰশ্ন সুধিম মোক কিন্তু উত্তৰ লাগিব A letter to God তাৰ মানে হ'ল ভগৱানলৈ এখন চিঠি A few moments
মই এতিয়া প্ৰশ্ন সুধিম, কোনে উত্তৰ দিবা? ৰ বেটা কেনেকৈ বচাওঁ তুমি ক'বা মানে? থিয় হ'বা তুমি কোৱা। হু ৱাজ লেঞ্চ'? Lenzo was a farmer, sir. বহা। তুমি কোৱা। Where was Lenzo's house? Where was Lance's house? এইটো কিন্তু আপুনি ভাল প্ৰশ্ন কৰিছে। লেন্সৰ হাউচ কি আছিলে? তপন দাহিল। A few moments later. যিহেতু প্ৰশ্ন সোধা হৈ গ'ল, কিবা কুৱেশ্যন আছে নেকি মোক সুধিব লগা? কিবা প্ৰশ্ন কৰা যদি কৰিব পাৰা এতিয়াই। সেই ছাৰটো কিবা প্ৰশ্ন সোধা কথা কৈছে, ছোৱালীজনী লাগে বুলি কৈ সেই লাগে নৰিবে। যদি তোমালোকক সুধিবলগীয়া নাই তেন্তে আজিলৈ এৰিলোঁ। নেক্সট ক্লাছত আহিবা গোটেইকেইটা। যোৱা পিছে তোমালোক। আজি মই মাক কৈ দিম দেই পাছত কৈ দিমেই মই ভোজ খাব যা ব'ল। নাযাওঁ দে। এই দে Subscribe now and press the bell icon. Never miss an update from